হেল্ল' ফ্ৰেণ্ড, মই মুনমিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি দিনটো আৰম্ভ কৰিছোঁ। বহুত বেছি কাম আছে আজি, যিহেতু ৰাজক স্কুল নিয়া নাই, সি খেলি আছে, তাক গা পা ধুওৱা নাই দেই বৰ্তমান সময়লৈকে। এইটো আমাৰ ৰাজ, ই খেলি আছে ধুনীয়াকৈ। মই বহি ভিডিঅ' বনাই আছোঁ। আৰু এইবোৰ দেখিছে নহয়, কি এইখন কি বনালা শুনা? ইটো কি বনালা? ঘৰ বনালে দেখিছে, একদম ঘৰ ধুনীয়াকৈ বনাইছে। কি দিছে ঠিকনা না, চাকিও জ্বলালা দেখোন। এইটো কি কৰিছা? এইখন দেখিছে নাই? এইফালে আৰু মিক্সি ক'ত গ'ল? এইফালে মিক্সি দেখিছে নাই? পাত এগালমান আইতাকৰ ঘৰৰ পৰা আনিলে বোলে, মা বোলে পিছোঁ। মই বোলো নকৰিবা দেই, নাই নেমানে। এইখন এইবোৰ লাং লাং কৰিলে গোটেইখন। মই গৈছিলোঁ খুৰীহঁতৰ ঘৰলৈ গোবৰ আনিবলৈ। কিয় আনিছোঁ জানেনে? খেতি কৰিছোঁ নহয় এবাৰ, মানে লাই শাক কৰিছোঁ। কি নাপায় মোৰ বাৰীখনত চব পাব আপোনালোকে। লাই শাকৰ খেতি কৰিছোঁ, পালেং কৰিছোঁ, লফা মানে ছিটিয়াইছোঁ নেজানো বিশেষকৈ দেই, বৰ বেছি নেজানো যে, সেইবাবে এনেকুৱা গতি হৈছে চাগে। মানে প্ৰথমতে পালেং ছিটিয়ালোঁ, গেলিলে, লাই ছিটিয়ালোঁ, গেলিলে, মানে দুকুটা ছিটিয়াইছোঁ। এটি দুটি পুলি ওলাইছে আৰু ভাবিলোঁ লাই শাকৰ পুলি দুটা ৰুই থৈছোঁ, দুটামান, তাতে বোলো অকণমান গোবৰ দি দিওঁ। সেইটো কাৰণে একদম মোনাত গৈ লৈ মোনাত আনিলোগৈ গোবৰ, ৰাজে মই। তাৰপাছত সি সেই পাত ছিঙিলে, পাত বোলে চাটনি বনায়, সেইটো কাৰণে এফালে মেলি লৈছে গোটেইখন। তাৰপাছত এতিয়া এইখিনি কাম আজৰি কৰিলোঁ। ৰিল কেইটামান বনাবলগীয়া আছিলে, সেইকেইটা বনালোঁ, মিষ্টাৰক খুৱাই বুৱাই ধুনীয়াকৈ পঠিয়ালোঁ। তাৰপাছতহে এইখিনি কাম কৰিব পাৰোঁ। তাৰপৰা গোবৰ চোবৰ আনিলোগৈ, কাপোৰ ধুলোঁ, এগালমান বাচন ধুলোঁ। বাচন আছেই দেই, বাচন নাই ধোৱা, বাচন কেইটামান ধুলোঁ, এইখিনি আছে, কাপোৰগালহে ধুই ল'লোঁ। এতিয়া মোৰ দিবলৈ আছে বাৰীত গোবৰ দিমগৈ। এজোপা জলকীয়া হৈছে, এজোপা নহয় 3জোপা মানে হৈছে, কিন্তু কি হয় জানো, বগা কিবা বেমাৰ লগা নিচিনাকৈ লাগিছে। কিবা উপায় আছে নেকি ক'বচোন? চাই ছিটিয়াম বুলি ভাবিছোঁ, ভাল হ'বনে কি হ'ব নাজানো, কিন্তু চাইটো অলপ ছিটিয়াই দিলে ভাল বুলি কয়, সেইবাবে চাইও বন্দবস্ত কৰিবলগীয়া হৈছে নহয় ঘৰত। মানে কি হয়, যিহেতু আমি ঘৰত জুই নধৰোঁ, গাঁৱৰ মানুহ যদিও মানে বৰকৈ জুই ধৰা নহয়। এতিয়া ঠাণ্ডা দিন আহিলে ধৰিম বাৰু, পানী গৰম কৰিব লাগিব। পানীটো গেছতে প্ৰায় গৰম কৰা হয় বাৰু, মানে ইহঁতক অকণমান হেক দিওঁ যে দুইটাকে, বা কিবাকিবি মাছ মাংস মানে মাংস আনিলে পুৰি খোৱা হয়, সেই তেনেকৈ জুই কুৰা ধৰা হয়। ঠাণ্ডা দিনত অকণমান ওলায়, এতিয়া নাই। নবৌয়ে কৈছে, কাৰোবাক কৈ থৈছে হেনো, তাই আনিব হেৰি কি বুলি কয় এইবোৰ, বিনুৱাইটি খোপা, বিনুৱাইটি খোপা আনিব। এই বিনু খুৰী, আমাৰ মানে খুৰী এগৰাকী আছে, তাৰ পৰা আনিব হেনো। ৰাজে পটককৈ মাতিছে দেখোন, বিনুৱাইটি ঘৰৰ পৰা বোলে। তাৰপিছত সেই ছিটিয়াই দিম বুলি ভাবিছোঁ। কিবা বগা নিচিনা বেমাৰ লাগিছে। এবাৰ সেই তিয়ঁহ কৰিছিলোঁ, মানে তিয়ঁহ দিছিলোঁ এজোপা নে দুজোপা, 4-5টামান খাবলৈ পালোঁ আৰু। বৰ ভাল নহয়, হাইব্ৰিডৰ কিন্তু বৰ সোৱাদ নালাগে খাই দেই। মানে ইটো তিয়ঁহ যেনেকুৱা লাগে সেইটো ইমান ভাল নালাগে। সেইটোতো সেই তেনেকুৱা বেমাৰ লাগিছিলে। এতিয়া জলকীয়াজোপাত দেখিছোঁ, খুন্দু জলকীয়াজোপাতো লাগিছে, আকৌ বীজ জলকীয়াজোপা ইমান ধুনীয়াকৈ হৈছিলে, সেইজোপাতো অকণ লাগিছে। সেইটো কাৰণে চাই ছিটিয়াই দিম বুলি ভাবিছোঁ। আৰু এতিয়া মই সেইখিনি কাম কৰি লওঁগৈ, তাৰপাছত আকৌ লগ পাই আছোঁ। চুনু যোৱা নে বাৰীলৈ? ভাজিখিনি বনালে দেৰি হৈ যাব। ভাজি বনাই লওঁ বোলে আমাৰ ৰাইজে। সজাই লওঁ বোলা, ৰ'বা আকৌ বুলি ক'লে মোৰ যে দেৰি হ'ব। আমাৰ ৰাজে লিখিব জানে, লিখিব জানে হয় নাহুন। মায়াবিনী গাই চিঞৰি স্কুলত গ'লে মানে বাইদেউহঁতে গোৱাই হয় নাহুন। কি বুলি গোৱাই? ৰৈ গ'লা আমনি লাগিলে আমাৰ চেনাইগুটিটো হয় নাই? চেনাইগুটি চুলিখিনি বান্ধি লওঁ। কাটাডাল ক'ত থাকিলে শুন? ক'ত কাটাডাল ক'ত থাকিলে? তুমি লৈছিলা নি কাটা ফুল? এইডাল পালোঁ। এতিয়া যাম বাৰীলে, চাইড অফ কৰি থৈ যাম। অস্ত্ৰখন লৈ ল'ব লাগিব, এখন অস্ত্ৰ, এইখনে কাম কৰিবগৈ লাগিব। এটা বস্তু দেখাইছোঁ দেই, এইটো কি ধৰিব পাৰিছেনে? এইটো হৈছে মাটি কঁঠালৰ কুঁহি, মানে মাটি কঁঠাল গছৰ এই কুঁহিটো আপুনি যদি সৰু ল'ৰা ছোৱালীক মানে দিনটোত খালী পেটত এপালিকৈ যদি দিয়ে 3 দিন, তেতিয়াহ'লে কৃমি নাশক, মানে কৃমি নাইকিয়া হৈ যায়। এপালিমানত খোৱালে প্ৰায় নাইকিয়া হয় বুলি কয় দেই। 3 পালি হেনো খুৱাব লাগে বেছি হ'লে। আৰু এইখিনি আনি থৈছোঁ ৰাজৰ বাবে, এইখিনিও দেখাই দিছোঁ। একেবাৰে প্ৰামাণিক কিন্তু দেই, মই একদম পূৰা প্ৰমাণ পাইছোঁ। ৰাজে যেতিয়া মানে খজুৱাই থাকে, সি তেতিয়া মানে মই আনি লৈ 3 পালি খুৱাই দিলোঁ, একেবাৰে নাই, তাৰপিছৰ পৰা নাই। এতিয়া মানে কি হৈছে, ৰাতি শুওঁতে সি অকণমান দাঁত কৰচা নিচিনা হৈছে। পেলু হ'লে হেনো বোলে দাঁত কৰচে, হয় নহয় নাজানো, যদি অভিজ্ঞ কোনোবা আছে জনাব দেই। আৰু সেইটো কাৰণে আজি আনি থৈছোঁ, কাইলৈ খালী পেটত খুৱাম বুলি। চলো চিঞৰিবলৈ লাগি গৈছে। কি হ'ল এতিয়া কুকুৰাখিনি একদম হুলস্থুল কৰি আছে। কি হ'ল আকৌ বোলো, কণী পাৰিব নেকি? এইযোৰ দেখিছে নাই? এইযোৰ কথা নকওঁ, ক'লে মানে কোনোবা গালি কৰিব পাৰে মোক, এনেকৈ ওলমি আছে। এতিয়া আমি আহি আছোঁ, ওফালে চোৱা দৌকন্দা, সেইয়া দিছে নাই? পল্লৱী খুৰী দৌকন্দা এই আছ আমাৰ পথাৰত দাৱনি মোবাইল পিটিকি আছে, দেখিছে নাই? এইয়া এইফালে মোবাইল পিটিকি কাম কৰি আছে, দেখিছে? বা ৰেষ্ট লৈছে যেন লাগিছে। সেইফালে খুৰীয়েকে দাই আছে, চিঞৰি আছে আমাৰ ৰাজে, চিঞৰা। সেইফালে দদাই এইফালে কুঁহিয়া গছ দেখিছেনে? এজোপা মই ৰোৱা দেই, আহি লৈ এইয়া ৰাজেশ
নিশ্চয় এখন নুশুনে আহা